Hello everybody, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল শিল্পী সিম্পলিসিটি। আজি ভিডিঅ' আৰম্ভ কৰিব লাইছো যিহেতু আমাৰ বিহুৱে ফাইনেলি বিশ্ব ৰেকৰ্ড কৰিলে। তো তাৰ ওপৰত এটি ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছো। তো আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ বুকখন কেনেকৈ সৃষ্টি হ'ল? একচুৱেলি তাৰ আঁৰৰ কাহিনীটো চন 1951 চনত ছাৰ হিউজ ব্ৰিভাৰ নামৰ এজন ব্যক্তি তেওঁ সাগৰৰ পাৰত অনুষ্ঠিত হোৱা এটা শ্বুট কম্পিটিশ্যন গুলি মাৰে কম্পিটিশ্যনত তেওঁ ভাগ লৈছিলে আৰু ভাগ লওঁতে তেওঁ ভাগত পৰিছিলে এটা চৰাই আৰু সেই চৰাইটোৰ নাম আছিলে গল্ডেন ফ্লেভাৰ। আৰু তেওঁ যেতিয়া শ্বুট কৰিব লৈছিল তেতিয়া সেই চৰাইটো খুব জোৰে উৰি গুচি গ'ল আৰু তেওঁৰ ফ'কাছটো তাত নালাগিল আৰু অৱশেষত তেওঁ সেই শ্বুট কৰা কম্পিটিশ্যনৰ পৰা আঁতৰি আহিব লগা হ'ল। ইভিনিং যেতিয়া লাঞ্চ পাৰ্টিত তেওঁৰ লগত সতীৰ্থ বন্ধুকেইজনৰ লগত এই কথা পাতিছিল যে আটাইতকৈ বেগী চৰাই স্পীডি চৰাই হৈছে গল্ডেন ফ্লেভাৰ আৰু সেই চৰাইটো আটাইতকৈ স্পীডি হোৱা কাৰণে তো তেওঁ সেইটো শ্বুট কৰিব নোৱাৰিলে আৰু তেতিয়া তেওঁৰ এজন সতীৰ্থই কৈছিল যে গল্ডেন ফ্লেভাৰটো আটাইতকৈ স্পীডি চৰাই নহয়, তেওঁ জনাতো ৰেড ক্ৰ'ছে আটাইতকৈ স্পীডি চৰাই। তো তেতিয়া তেওঁলোকৰ মাজত ভীষণ কাজিয়া লাগিছিল আৰু এই কাজিয়া এনেকৈ লাগিছিল যেন তাৰ অন্ত খুব বেয়া হৈছিল আৰু তেতিয়া ছাৰ হিউজ ব্ৰিভাৰক মনত ভাবিবলৈ বাধ্য কৰাইছিল যে কিয় আমাৰ নিশ্চয়তা নাই কোনো এটা বস্তুৰ প্ৰতি। তেতিয়াই তেওঁৰ মনত আইডিয়া আহিল যে কিয়নো আমি এনেকুৱা এখন কিতাপ থকাটো দৰকাৰ য'ত এটা নিশ্চয়তা থাকে আৰু তেতিয়া তেওঁ লণ্ডনত থকা ফেক এজেঞ্চি তাৰ স্বত্বাধিকাৰ আছিলে নুৰিছ আৰু ৰুছ। তো তেওঁলোকৰ লগত আলোচনা কৰি তেওঁ 1000খন গিনিজ বুক তেওঁলোকে ছপা কৰিলে 150টা পেজৰ সৈতে আৰু তেতিয়া ব্ৰিটিছসকলৰ চবতকৈ বেছি বিক্ৰী চেলাৰ্ছ হৈছিলে এই কিতাপখন আৰু লণ্ডনৰ প্ৰত্যেকজন ব্যক্তিয়ে এই কিতাপখন কিনিছিলে আৰু মাত্ৰ 4 মাহৰ ভিতৰতে এই বুকখনে চবতকৈ বেছি বিক্ৰী কৰা হ'ল আৰু ছপা কৰা হ'ল আৰু লাহে লাহে আমেৰিকাতো তেনেকৈ ছপা কৰা হ'ল আৰু চবতকৈ বিক্ৰী কৰা হ'ল আৰু লাহে লাহে ই ৱৰ্ল্ডতো চবতকৈ বেছি ছপা কৰা আৰু বিক্ৰী কৰা কিতাপৰ ভিতৰত পৰিণত হ'ল। তো এই বুকখন 40টা লেংগুৱেজত আছে আৰু আমি এই বুকখন বা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? তো প্ৰথমতে আমি তাৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু তাৰ ৱেবছাইটত গৈ কিনে আমাৰ কোনটোৰ ওপৰত আমি কি ৰেকৰ্ডছ কৰিব বিচাৰোঁ তাৰ ওপৰত আমি ডিটেইলছ দিব লাগিব। যেনেকৈ আমি বিহুৰ ক্ষেত্ৰত আমি গগনা কি বা পেপা আছে আৰু 40টা লেংগুৱেজত আমি এই বুকখন পোৱা যায়। এতিয়া আহিছোঁ এই বুকখন বা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? তো প্ৰথমতে আমি তাৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু তাৰ ৱেবছাইটত গৈ কিনে আমাৰ কোনটোৰ ওপৰত আমি কি ৰেকৰ্ডছ কৰিব বিচাৰোঁ তাৰ ওপৰত আমি ডিটেইলছ দিব লাগিব। যেনেকৈ আমি বিহুৰ ক্ষেত্ৰত আমি গগনা কি বা পেপা কি তাৰ প্ৰত্যেকটো ডিটেইলছ তেওঁলোকৰ অফিচিয়েল আৰু যদি নতুন ৰেকৰ্ডছ হয় তেতিয়াহ'লে আমি তেওঁলোকক 76,000 পে' কৰিব লাগিব আৰু অলৰেডি যদি সেই ৰেকৰ্ড ভাঙিব লাগে দেন আমি 60,000 পে' কৰিব লাগিব আৰু গোটেইখিনি ডকুমেণ্টছ ছাবমিট কৰাৰ পিছত আৰু তাৰপিছত তেওঁলোকে ভেৰিফিকেশ্যন কৰা হয় আৰু তেতিয়া মেইলছত আহে সেই ৰেকৰ্ডছটো তেওঁলোকে বনাব পাৰিবনে নোৱাৰে। ইয়াৰ কেইটামান কণ্ডিশ্যন আছে, যদি কোনো ব্যক্তি বা জন্তু মৃত্যু হয় তেতিয়াহ'লে তেওঁলোকে এই ৰেকৰ্ডছটো কৰিব নোৱাৰিব আৰু যাতে কাৰো কোনো ধৰণৰ লোকচান নহয় আৰু পয়জন বা বিষ জাতীয় ওপৰত যাতে কোনো ধৰণৰ এক্ট কৰিব নোৱাৰে সেইবিলাক তেওঁলোকৰ কণ্ডিশ্যন ধৰি দিয়া আছে। আৰু এটা মেইন পইণ্টছ হৈছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিলে কিবা পইচা পাতি পায় নে নাপায়। তো তাৰ পৰা একো ধৰণৰ পইচা পাতি নাপায়, কেৱল ফেমাছ হ'ব পাৰি আৰু গিনিজ বুক অফ ৱৰ্ল্ড অথৰিটিৰ পৰা এখন ধুনীয়া চাৰ্টিফিকেট পাব পাৰি। তো
তো এনেকৈয়ে 1955 চনৰ 27 আগষ্টত গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ বুকখনে বেষ্ট চেলাৰ হিচাপে খিতাপ পাইছিলে। তো এতিয়া আমাৰ অসমেও ৰিচেণ্টলি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ বুকত স্থান লাভ কৰিলে। তো এটা হৈছে বেষ্ট ঢুলীয়া আৰু আনটো হৈছে বেষ্ট নাচনী। তাৰ কেইটামান ভিডিঅ' আমি উপভোগ কৰোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু এনেকুৱা নতুন নতুন ভিডিঅ' যদি চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। তো আজিলৈ বাই বাই।